কল্পনা কৰকচোন যদি এজন চাওলিন মাংকে সাধাৰণ স্কুলত পঢ়া আৰম্ভ কৰে তেন্তে আন ল'ৰা ছোৱালীৰ অৱস্থা কেনে হ'ব। আজিৰ আমাৰ কাহিনীটো ঠিক তেনেকুৱাই এটা। কাহিনীটো আৰম্ভ হৈছে লি নামৰ এজন ল'ৰাৰ পৰা, যিজনে চাওলিন গুৰুকুলত কুংফু শিকি আছিল। জন্মৰ পৰা ইয়াত প্ৰশিক্ষণ লৈ আছিল। এদিন তেওঁ গুৰুকুলৰ মন্দিৰলৈ গৈ ক্ষমা খুজিলে, কাৰণ এতিয়া সি যি কৰিবলৈ ওলাইছে সেয়া হয়তো ঠিক নহ'বও পাৰে। ঠিক সেই মুহূৰ্ততে এজন যোদ্ধাই লিক কাষৰ পৰা আক্ৰমণ কৰিলে। হঠাৎ হোৱা আক্ৰমণত লি স্তম্ভিত হৈ পৰিল। যেনে তেনে সি যুদ্ধৰ মুখামুখি হয়। যোদ্ধাজনে তাক বেৰত পেলাই দিলে, যদিও লিয়ে পিছলৈ জঁপিয়াই পৰিল। বতাহত যোদ্ধাৰ বুকুত আক্ৰমণ কৰি কেইমুহূৰ্ততে তাক পৰাস্ত কৰিলে। ইয়াৰ পিছত তৰোৱালধাৰী এজন আহিলে। লিয়ে নিজৰ সামৰ্থ্যৰে তৰোৱালধাৰীজনক পৰাস্ত কৰিলে। ইয়াৰ পিছত লিয়ে তৃতীয় যোদ্ধাৰ ফালে আগবাঢ়িলে। সেই যোদ্ধাজনে ধ্যান কৰি আছিল, কিন্তু লিৰ অহাৰ উমান পাই তেওঁ আইনাখনত মালাৰ মণি এটা মাৰি পঠিয়ায়। আইনাখনৰ পৰা তীব্ৰ পোহৰ নিৰ্গত হয়, যাৰ বাবে লিৰ চকু দুটা নেদেখা হৈ পৰিল। লিক তুলি লৈ মাটিত পেলাই দিয়ে। লিয়ে যোদ্ধাজনৰ ভৰিৰ তললৈ চুচৰি গৈ নিজকে বচালে আৰু তাৰ পিছত দুয়োৰে মাজত তুমুল যুদ্ধ হয়। শেষত লিয়ে জয়ী হয়। তাৰ পাছত মন্দিৰৰ পৰা সেৱা জনাই ওলাই আহে। গুৰুকুলৰ গুৰুজনে তাক ক'লে যে সি পৰীক্ষাত আটাইতকৈ বেছি প্ৰতিভা দেখুৱাইছে, গতিকে চহৰৰ নতুন স্কুলখনলৈ যোৱাৰ সুযোগ পাব। চহৰত সি তিনিজনীয়া পৰিয়ালৰ এটাৰ সৈতে থাকিব, য'ত দুটা সন্তান আৰু এজন সিহঁতৰ পিতৃ। সেই মানুহজন আচলতে এজন বিজ্ঞানী, যিজনে গুৰুকুলৰ গুৰুজনক চিনি পাইছে। লিয়ে নতুন চহৰখনলৈ ৰাওনা হয়। এই স্কুলখনত ফেং নামৰ 15 বছৰীয়া ল'ৰা এজন আছিল, যি টাইকোৱাণ্ডো খেলুৱৈ আছিল। তাৰ সৰু ভনীয়েক কান চানে নিজৰ ভায়েকক বহুত ভাল পাইছিল। লেনে আগতে টাইকোৱাণ্ডো ক্লাবটো পৰিচালনা কৰিছিল। তাই ফেঙৰ মেচবোৰ চাই তাৰ ভুলবোৰ আঙুলিয়াই দিছিল, যাতে সি বেছি ভাল হ'ব পাৰে। লেনৰ ভায়েক ইউ আছিল এজন মস্ত খকুৱা। সি কেতিয়াও খোৱাৰ বাহিৰে আন একো ভবা নাছিল। দুয়োজনেই ভাল বন্ধু আছিল আৰু একেলগে থাকিছিল। আচলতে লি লেনৰ ঘৰত থাকিবলৈ আহিছিল। সিহঁতৰ পিতৃ ডক্টৰ হান বৰ পৰিশ্ৰমী আছিল। বহু বছৰ আগতে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল, গতিকে তেওঁ সদায় নিজৰ কামত ব্যস্ত আছিল। তেওঁ এটা বিশেষ যন্ত্ৰ নিৰ্মাণ কৰি আছিল, যিটো চহৰৰ গুণ্ডাবোৰৰ চকুত পৰিছিল। ডক্টৰ হানে ল'ৰা ছোৱালীকেইটাক ফোন কৰিছিল, যদিও দেউতাক কেতিয়াও ঘৰলৈ নহা বাবে লেন সুখী নাছিল। ডক্টৰ হানে সোনকালে আহিম বুলি প্ৰতিশ্ৰুতি দি ঘৰলৈ পঠোৱা উপহাৰটো খুলিবলৈ ক'লে। আচলতে সেই বাকচটোত গুণ্ডাবোৰে চুৰি কৰিব বিচৰা সেই যন্ত্ৰটো আছিল। তাৰ পিছত লিয়ে দুৱাৰত টুকুৰিয়াই আৰু লেনে তাইক ভিতৰলৈ আনিলে। তাই তাক তাৰ কোঠাটো দেখুৱাবলৈ লৈ গ'ল আৰু ইফালে তাই গুণ্ডাবোৰৰ দেউতাকক বন্দী কৰিলে। সেই গেঙৰ নেতা লেৰীয়ে ডক্টৰ হানক ভাবুকি দিছিল আৰু তেওঁৰ পৰা সেই যন্ত্ৰটো বিচাৰিছিল। ডক্টৰ হানে কয় যে তেনে কোনো যন্ত্ৰ নাই। তেওঁ কয় যে তেওঁ AI প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে, যাতে তেওঁৰ সন্তানে মাকৰ মাতৰ ৰবটৰ সৈতে কথা পাতিব পাৰে। কিন্তু লেৰীয়ে তেওঁক বিশ্বাস কৰা নাছিল। CCTVৰ ফুটেজৰ পৰা তেওঁ গম পালে যে যন্ত্ৰটো ইতিমধ্যে ডক্টৰৰ ঘৰ পালেগৈ। লেৰীৰ পৰা দুজনে যন্ত্ৰটো চুৰি কৰি ঘূৰাই অনাৰ দায়িত্ব ল'লে। চুলপিয়াৰ ফিষ্ট বৰ সুখী হৈছিল, কাৰণ গুণ্ডা হোৱাৰ পিছত এইটোৱেই আছিল তেওঁলোকৰ প্ৰথম মিছন। দুয়োজনেই আচৰিত ধৰণৰ কাপোৰ পিন্ধি লেনৰ ঘৰৰ বাহিৰত থিয় হ'ল। এজনে ৰাতি লুকুৱাই সোমাই যোৱাৰ সিদ্ধান্ত ল'লে, কিন্তু তাৰ পিছত আনজনে ক'বলৈ ধৰিলে যে ল'ৰা ছোৱালীবোৰ স্কুললৈ যাবইচোন, আমি দিনত চুৰি কৰিম ভাই, কি হ'ল। ঘৰত লিয়ে নতুন চহৰখনৰ আদব কাইদা শিকি আছিল। তেওঁ লেনক টাইকোৱাণ্ডোৰ মেচ এখন চাই থকা দেখি এই খেলখনৰ প্ৰতি আকৰ্ষিত হয়। ৰাতি যেতিয়া তেওঁ ধ্যান কৰিবলৈ বহিল, তেতিয়া ইউৰ ভিডিঅ' গেমৰ বাবে দুয়োৰে মাজত কাজিয়া হ'বলৈ ধৰিলে। কিন্তু অলপ পিছতে দুয়োজনে একেলগে ভিডিঅ' গেমটো উপভোগ কৰিবলৈ ধৰিলে। ইফালে যেতিয়া লেনে তাইৰ কোঠাত থকা উপহাৰৰ বাকচটো খুলিলে, তেতিয়া তাই তাত এটা পাণ্ডাৰ চাবিৰ শিকলি পাইছিল। তাই গম পোৱা নাছিল যে আচলতে সেই পাণ্ডা পেন ড্ৰাইভটোৱেই আছিল, যিটো গুণ্ডাবোৰে ইমান দিনে বিচাৰি আছে। যেতিয়া লেনে বুটামটো টিপিলে, পাণ্ডাই তাইক পাছৱৰ্ডটো ছেট কৰিবলৈ ক'লে। তাৰ পিছত লেনে সুধিলে এনে ধৰণৰ পাছৱৰ্ড, আৰু অজানিতে একেটা পাছৱৰ্ড ছেট কৰাছিল। তাৰ পিছত পাণ্ডাটো অন কৰাত মাকৰ কৃত্ৰিম বুদ্ধিমত্তাৰ মাতটো শুনা পালে। পিছদিনা ৰাতিপুৱা লি ইউ আৰু লেনৰ সৈতে স্কুলৰ প্ৰথম দিনটোৰ বাবে ওলাই গ'ল। সেই গুণ্ডা দুজনে ল'ৰা ছোৱালীকেইটাক ওলাই যোৱা দেখি নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত ল'লে। তেনেতে এজনে লেনে বেগত বান্ধি থোৱা পাণ্ডাৰ শিকলিটো লক্ষ্য কৰিলে। তেওঁলোকে লেনৰ পৰা যন্ত্ৰটো চুৰি কৰাৰ পৰিকল্পনা কৰিলে। বাটত লেনক ফেঙৰ লগত চিনাকি কৰাই দিলে। সেই সময়ত কেইজন গুণ্ডাই পাণ্ডাটো চুৰি কৰি তাৰ পৰা পলাই গৈছিল। লিয়ে তেওঁক দেখি নিজৰ প্ৰতিভা দেখুৱাই গুণ্ডাটো সোনকালে ধৰিলে। ফেঙেও লিক সহযোগ কৰিবলৈ ধৰিলে। দুয়ো মিলি গুণ্ডাটোক খুব মাৰপিট কৰিলে, কিন্তু সেই গুণ্ডাটোৱে তেতিয়াও নুশুনি আকৌ এবাৰ পাণ্ডাটো চুৰি কৰি পলাই গৈছিল। এইবাৰ সকলো বন্ধু একেলগে জাবৰৰ ড্ৰাম এটাত ফিট কৰি ৰাস্তাত এৰি দিয়ে। তাৰ পিছত স্কুলত লিৰ ক্লাছৰ ল'ৰা ছোৱালীবোৰে চাওলিন যোদ্ধা এজনক দেখি আচৰিত হ'ল। সিহঁতে তাক সুধিবলৈ ধৰিলে যে সিহঁতক কেতিয়াবা বিয়া কৰাব পাৰিবনে। তাক উল্টা পুল্টা প্ৰশ্ন কৰিব ধৰিলে। মোক বিয়া দিব পাৰিবানে ভাই, মোক কংফু দেখুওৱা, ভাই এবাৰ দেখুওৱা, মোক এবাৰ কংফু দেখুওৱা, মজা হ'ব।
শেষত নিজকে তেওঁলোকক শান্ত কৰি খেলৰ সময়ছোৱাত এই সকলোবোৰ কৰিবলৈ ক'লে। খেলৰ সময়ছোৱাত তেওঁলোকৰ শিক্ষকে তেওঁলোকক ক'লে যে তেওঁলোকৰ সুস্থি ফূৰ্তি পৰীক্ষা অহা মাহত অনুষ্ঠিত হ'ব আৰু যিয়ে উত্তীৰ্ণ নহ'ব তেওঁ পৰৱৰ্তী ক্লাছলৈ যাব নোৱাৰে। এই কথা শুনি ইউৰ অৱস্থা বেয়া হৈ পৰিল, কাৰণ তেওঁ অতি মোটা আছিল। ভগৱানে যেনে ভাই চাহেবৰ বাবে খোজ কঢ়াত ইমান কষ্ট হৈছিল। প্ৰশিক্ষকে সকলোকে 100 মিটাৰ দৌৰিবলৈ দিলে। সময়ৰ আগতে লিয়ে 2টা ৰাউণ্ড সম্পূৰ্ণ কৰিছিল, আনহাতে বাকী ল'ৰা ছোৱালীবোৰ এতিয়াও প্ৰথম ৰাউণ্ডতে আছিল। ইয়াৰ পিছত সিহঁতক পুছ-আপ কৰিবলৈ কোৱা হৈছিল, য'ত লি একেবাৰে পাকৈত আছিল। তেওঁ 100তকৈও অধিক পুছ-আপ কৰিছিল আৰু বাকী ল'ৰা ছোৱালীবোৰে 2টাও কৰিব পৰা নাছিল। পিছত এহাতে পুছ-আপ কৰি ধৰিলে। তাৰ সামৰ্থ্য দেখি সকলো ল'ৰা ছোৱালীয়ে জঁপিয়াবলৈ ধৰিল। তাৰ পিছত আহিল হাই জাম্পৰ পাৰ্ট। লিৰ বাবে এইটো বাওঁ হাতৰ খেল আছিল। ইউ বেচেৰাটো ঘূৰিয়াই পৰি থাকিল। ইফালে ডক্টৰ হানৰ কোঠাত লেৰীয়ে তেওঁক চকী এখনত বান্ধি থৈছিল আৰু গল্ফ বলেৰে আঘাত কৰি হাৰাশাস্তি কৰিছিল। ৰাতি গুণ্ডা দুটাই এটা সুযোগ দেখি লেনৰ ঘৰত সোমাই গ'ল। তেতিয়া লিয়ে সিহঁতক দেখি খেলনা এটাৰ আঁৰত লুকাই ভয় খাবলৈ ধৰিলে, কিন্তু তেওঁলোকে অতি সোনকালে তাক দেখি সুযোগ পাই আক্ৰমণ কৰে। লেন তাত উপস্থিত হোৱাৰ লগে লগে গুণ্ডাবোৰে পাণ্ডাটো চুৰি কৰি পলায়ন কৰে। লিয়ে গোটেই কাহিনীটো লেন আৰু ইউক ক'লে, কিন্তু দুয়োজনে ভাবিলে যে তেওঁ ধেমালিহে কৰিছে। ইয়াৰ পিছত আমি দেখিবলৈ দুয়োজন গুণ্ডাই মুখত গল্ফ বল ভৰাই পৰি আছে। তেওঁলোকে ভুলতে পাণ্ডা চেইনৰ সলনি একেই ধৰণৰ দেখা সুগন্ধি এটা চুৰি কৰি আনিছিল। এৰিয়ে 3 দিনৰ ভিতৰত এটা কোম্পানীক এটা বিশেষ যন্ত্ৰ বিক্ৰী কৰিব লাগে আৰু সেইবাবে তেওঁ অস্থিৰ হ'বলৈ ধৰিলে। সুবত তেওঁ গুণ্ডা দুজনক গল্ফ বলেৰে লক্ষ্য কৰি ভাবুকি দি বিশেষ যন্ত্ৰটো অতি সোনকালে আনিবলৈ নিৰ্দেশ দিলে। পিছদিনা সকলো ল'ৰা ছোৱালী স্কুলত টাইকোৱাণ্ডো প্ৰতিযোগিতা চাই আছিল। পিছফালে বহি আছিল ইউ আৰু চাম। তাই দুজনী কুস্তিত ছোৱালীৰ লগত কথা পাতিবলৈ ধৰিলে, যিসকল আন কোনো নহয় চন্দ্ৰৰ বেগত থকা গুণ্ডা দুজন। লেনৰ বেগত থকা পাণ্ডাটো দেখি দুয়োজনে চুৰি কৰাৰ সঠিক সুযোগৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে। একে সময়তে লিয়ে ফেঙক এখন প্ৰতিযোগিতাৰ প্ৰত্যাহ্বান জনায়। এই আমোদজনক প্ৰতিযোগিতাখন চাবলৈ সকলো ল'ৰা ছোৱালীয়ে আগবাঢ়ি দৌৰি আহে। এতিয়া সঠিক সুযোগ দেখি গুণ্ডাবোৰে বেগৰ পৰা পাণ্ডাটো চুৰি কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁলোকৰ নকলি চুৰিখিনি তাতে ফচি যায়। ইফালে প্ৰতিযোগিতাত ফেং আৰু লিয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰি আছিল। দুয়োজনে দুয়োজনৰ মনোবাকো প্ৰশ্ন কৰা সহজ নাছিল। অৱশেষত দুয়োজনে ইজনে সিজনক নহৰুৱাৰ সিদ্ধান্ত লৈ প্ৰতিযোগিতাৰ অন্ত পেলায়। একে সময়তে সকলোৱে পিছলৈ ঘূৰি সেই গুণ্ডা দুজনক দেখা পালে। ল'ৰা ছোৱালীকেইটা একেলগে আক্ৰমণ কৰে যদিও এইবাৰ ছোৱালী এজনীয়ে হত্যা কৰাৰ ভাবুকি দি পাণ্ডাৰ যন্ত্ৰটো লৈ পলাই যায়। তাৰ পাছত ল'ৰা ছোৱালীকেইটা একেলগে অধ্যক্ষৰ ওচৰলৈ গৈ পুলিচক ফোন কৰি গোটেই কথাটো বুজাই দিলে। এই সকলোবোৰৰ বাবে লিয়ে নিজকে দায়ী বুলি গণ্য কৰিছিল, কাৰণ ফেঙক চেলেঞ্জ নকৰিলে লেন বেগৰ পৰা আঁতৰি নাযায়। কিন্তু বাকী ল'ৰা ছোৱালীবোৰে তেওঁক সান্তনা দিলে যে তেওঁ এনেকৈ ভাবিব নালাগে। অৱশেষত লেৰীয়ে সেই যন্ত্ৰটো পালে। ইয়াৰ জৰিয়তে তেওঁ কম্পিউটাৰত এটা প্ৰগ্ৰেম চলাইছিল, যদিও ইয়াক ব্যৱহাৰ কৰিবলৈ পাছৱৰ্ডৰ প্ৰয়োজন আছিল। এই কথা তেওঁ নাজানিছিল। তেওঁ কিছুমান প্ৰগ্ৰেমাৰক ফোন কৰি ডিভাইচটো খুলিবলৈ ক'লে, যদিও গোটেই দিনটোৰ পাছতো একো কৰিব পৰা নগ'ল। লেৰীৰ খঙে সকলো সীমা অতিক্ৰম কৰি পেলাইছিল। তেনেতে ফোনত ডক্টৰ হানৰ জীয়েকৰ মেছেজ এটা দেখিলে। লেনে বিচাৰিছিল কাইলৈ তাইৰ জন্মদিনৰ বাবে দেউতাক ঘৰলৈ আহিব লাগে। লেৰীয়ে ডক্টৰ হানৰ হৈ পাৰ্টিত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতি দিছিল। পিছদিনা লেন আৰু তাইৰ বন্ধুসকলে জন্মদিনৰ পাৰ্টিৰ বাবে প্ৰস্তুতি চলাই আছিল। সকলোৱে লেনক ঘৰত অকলে এৰি তাইৰ বাবে উপহাৰ আনিবলৈ গ'ল। ঠিক তেতিয়াই লেনে দেউতাকৰ পৰা মেছেজ পালে যে তেওঁৰ ঘৰৰ বাহিৰত আছে, কিন্তু তাই ওলাই অহাৰ লগে লগে কোনোবাই তাইক অপহৰণ কৰি গাড়ীৰে লৈ গ'ল। একে সময়তে লি আৰু তেওঁৰ বন্ধুসকলে ভানত থকা লেনক দেখি চাইকেলেৰে তাইক পিছা কৰিবলৈ ধৰিলে। অৱশেষত সকলোৱে ডক্টৰ হানৰ লেবত উপস্থিত হয়। লেন কান্দিবলৈ ধৰিলে। লেৰী আৰু তেওঁৰ ব্যৱসায়িক অংশীদাৰৰ মাজত তৰ্ক হৈছিল, কাৰণ কাইলৈ লেৰীয়ে তেওঁক এটা বিশেষ যন্ত্ৰ বিক্ৰী কৰিবলৈ ওলাইছিল, কিন্তু এতিয়ালৈকে তেওঁ ইয়াৰ পাছৱৰ্ড নাজানিছিল। লেৰীয়ে খঙত লেনৰ ডিঙিত চাকু এখন ৰাখি পাছৱৰ্ডটো সুধিলে। লেনে উত্তৰ দিলে, কেনেধৰণৰ পাছৱৰ্ড? আৰু ঠিক সেই মুহূৰ্ততে প্ৰগ্ৰেমটো আৰম্ভ হ'ল। বাহিৰত আৰম্ভণিৰ গুণ্ডা দুটাই আত্মগোপন কৰা ঠাইখনত পহৰা দি আছিল। লি আৰু লেনে তেওঁলোকক আক্ৰমণ কৰি কেইমুহূৰ্ততে পৰাস্ত কৰে, কিন্তু ইয়াৰ পিছত সিহঁতৰ মুখামুখি হয় লেৰীৰ মানুহ ব্ৰেটলিৰ সৈতে। তেওঁ এজন বিপদজনক যুঁজাৰু আছিল, গতিকে লি আৰু ফেঙেও একেলগে তেওঁক পৰাস্ত কৰিব পৰা নাছিল। লেবৰ ভিতৰত লেৰীৰ শক্তি নিশ্চিত হ'বলৈ ওলাইছিল। ঠিক তেতিয়া ইউৱে আহি গোপনে ভনীয়েক আৰু দেউতাকক মুকলি কৰি দিলে। লিয়েও তাত উপস্থিত হৈ গুণ্ডাবোৰৰ লগত যুঁজিলে। একে সময়তে পেন ড্ৰাইভ থকা বেগটো লৈ লেৰী দৌৰি ওলাই আহিল, কিন্তু ডক্টৰ হান, ইউ আৰু লেনে একেলগে তেওঁক মাৰিবলৈ ধৰিলে। আকৌ এবাৰ লি ব্ৰেটলিৰ লগত যুঁজিবলৈ আহিল। অৱশেষত দুয়োজনে মিলি তেওঁক পৰাস্ত কৰিবলৈ সক্ষম হ'ল। অৱশেষত আৰক্ষীয়েও তাত উপস্থিত হৈ সকলো গুণ্ডাক আটক কৰে। পিছত আৰক্ষীয়ে লি আৰু ইউক তেওঁলোকৰ সাহসিকতাৰ বাবে পদক প্ৰদান কৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। এই আমাৰ আদেশ নহয়, অনুৰোধ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই, টাটা।